Hello everyone, welcome to my channel MJS Simon Hazarika. আজি যেহেতু লক্ষ্মী পূজা হয় আপোনালোক সকলোকে মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ বহুত শুভকামনা জনাইছো। লক্ষ্মী পূজা বুলি ঘৰত বৰ বিশেষ একোৱে আয়োজন কৰা নাই। যেনেকৈ যিকন পাৰো আপোনালোকক দেখুৱাম বুলি ভাবিছো। তেনেহলে আপোনালোকে মোৰ ভিডিওটো শেষলৈকে চাব লাগিব। আৰু মোৰ ভিডিওটো চাই আপোনালোকে যদি ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব। আৰু যিসকল মোৰ ভিডিওত মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আহিবলৈকে ভিডিওসমূহ পাই থাকিব। তেনেহলে বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো। আজি আমাৰ ঘৰলৈ মোৰ বান্ধৱী এগৰাকী আহিছিল। স্কুলৰ পৰা কলেজলৈকে তাইৰ লগত একেলগতে পঢ়া। আপোনালোকক দেখুৱাবলৈ নহল কিন্তু মই অকণমান ভিডিও কৰি ৰাখিছিল। সেইখন ভিডিওটোৰ শেষত মই দি দিছো, আপোনালোকে চাব। এতিয়া মই আহি আছো টেঙা খাবলৈ। আপোনালোকে টেঙা খাই কেনেকুৱা পায় জনাবচোন দেই। মই কিন্তু বিৰাট ভাল পাওঁ টেঙা খাই। খুৰীহঁতৰ ঘৰত টেঙা কাটিছে, তো আহি আছো টেঙা খাবলৈ। বলক। এয়া আমি এতিয়া টেঙা খাব লৈছোঁ। এয়া আমাৰ টেঙা কাটি আছে মিছ পূবালী হাজৰিকা। এফালে চাই দিয়া, হাই কৈ দিয়া। আৰু লগতে এইডাল ছাগলী খেদিবৰ বাবে লৈ লৈছে। এয়া হজমোলা দি টেঙা খাব, পূৰা কটাত ব্যস্ত তাই। টেঙাটো বৰ ৰঙা ন? এই ৰঙচুৱাটো খাই ভাল লাগে, বগাটো। ছাগলী ইচ্ছা খাবলৈ এইখিনি দেখি আকৌ আমি খাই লওঁ আগতে। এই আমাৰ টেঙা ফুটিয়াই আছে, ৰঙা ৰঙা টেঙা। তোমাৰ হেৰিটো দিয়া, হেৰিটো দিয়া। আমাৰ হজমোলা শুনি আছে দেই মুকুৱে। এইটো দিব নেকি? টেঙা খাই আহিলোঁ। টেঙা খাই অহাৰ পিছত অকণমান ওলাইও গ'লোঁ। সেয়া বাৰু ভিডিঅ' কৰা নহ'ল। লক্ষ্মী পূজাৰ দিনা ঘৰৰ মূল দুৱাৰত, পদূলিৰ মুখত, তুলসীৰ তলত আৰু গৰুৰ গোহালিত চাকি দিয়া পৰম্পৰা বহু আগৰে পৰা চলি আহিছে। সেই পৰম্পৰা ৰক্ষা কৰি আমাৰ মায়েও এয়া চাকি দিব। এয়া আমাৰ চাকি জ্বলাই ৰেডি হৈ গ'ল। এতিয়া আমি চাকি দিমগৈ। এয়া মায়ে চাকি দিছে। এয়া তুলসী তলত মায়ে চাকি দিব লৈছে। হৈ গ'ল আমাৰ তুলসী তলত চাকি দিয়া। এয়া মা গৈ আছে পদূলিৰ মুখত চাকি দিবলৈ। এয়া মায়ে পদূলিত চাকি দিছে। পাতখিলা অকণমান তললৈ দিব লাগে। এয়া হৈ গ'ল আমাৰ পদূলিত চাকি দিয়া। এইখনেই আমাৰ লক্ষ্মী পূজাৰ স্পেচিয়েল থালি দেই। বনোৱাটো পিছে আপোনালোকক দেখুওৱা নহ'ল। তেন্তে খাই লওঁ এতিয়া দেই। আজি ঘৰলৈ বিশেষ কোনোবা আহিছে, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ এবাৰ। এইফালে এয়া মিছ ৰূপামণি মহন্ত আৰু এয়া তাই টিকলিজনী। টিকলি হাই কৈ দিয়া, হাই। মোবাইলত ব্যস্ত। আজি তাই আহিলে বহুত দিনৰ মূৰত ভাল লাগিল অহাৰ বাবে। এয়া আজি তাই বহুত দিনৰ মূৰত আহিছে। সম্পূৰ্ণ এবছৰমানেই হ'ব, এবছৰ মূৰত আহিছে তাই। চাওক ছোৱালী মোবাইলত ব্যস্ত, হাঁহি দিছে। হাই কৈ দিয়া আকৌ। তোমাৰ নামটো কি কৈ দিয়া? জুপি। দুপি আকৌ।
এইফালে তোমাক দেখাই আছো নহয় এইফালে কৈ দে হাই কৈ দে হাই কৈ দে হাই এইফালে চোৱা আকৌ Bye.